নমস্কাৰ ৰাইজ মই থিতিৰাজ আপোনালোকক পুনৰ স্বাগতম জনাইছো টেক অসমলৈ Motorola ভাৰতত লঞ্চ কৰিলে Moto G8 Plus Moto G8 Plus লঞ্চ কৰা হৈছে এটা বাজেট ৰেঞ্জত আৰু আমি লৈ আহিছো ইয়াৰ অন পেপাৰ ফুল স্পেক ৰিভিউ ইয়াত দিয়া হৈছে এখন 6.3 ইঞ্চৰ IPS LCD নচ ডিসপ্লে আৰু ইয়াৰ এস্পেক্ট ৰেশিও হৈছে 19:9 আপুনি ইয়াত দেখাব এটা ফুল HD ৰিজল্যুশন কিন্তু কোনো ধৰণৰ গ্লাছ প্ৰটেকচন দিয়া হোৱা নাই এই ফোনটোত ইয়াত দিয়া হৈছে এটা ট্ৰিপল ক্যামেৰা সেটআপ বেকত আৰু এই সেটআপত আপুনি দেখা পাব এটা 48 মেগাপিক্সেল প্ৰাইমাৰী সেন্সৰ Samsungৰ f1.7 আপাৰচাৰ লগতে আপুনি দেখা পাব 16 মেগাপিক্সেলৰ এক্সন ক্যামেৰা যিয়ে আল্ট্ৰা ওয়াইড এংগল আৰু ডেডিকেটেড ভিডিও ক্যামেৰাৰ কাম কৰিব আৰু ইয়াত আছে 5 মেগাপিক্সেলৰ ডেপথ সেন্সৰ f2.2 আপাৰচাৰ ক্যামেৰা ডিপাৰ্টমেন্টৰ আছে বহু ফিচাৰ ইয়াত আপুনি ৰেকৰ্ড কৰিব পাৰিব 4K ভিডিও লগতে আছে EIS সাপোৰ্ট আৰু আপুনি দেখা পাব ইয়াত লেজাৰ অটো ফোকাস সেলফি আপুনি দেখা পাব এটা 25 মেগাপিক্সেলৰ f2.0 আপাৰচাৰ সেলফি ক্যামেৰা Moto G8 Plus দিয়া হৈছে Qualcomm Snapdragon 665 প্ৰচেছৰ যেটো বনোৱা হৈছে 11nm টেকনলজিৰ ওপৰত আৰু আমি অলৰেডি বহু কেইটা ফোনত দেখা পাইছো এই চিপছেটটো বেটাৰী ডিপাৰ্টমেন্টত ইয়াত দিয়া হৈছে 4000 mAh ৰ এটা বেটাৰী আৰু বক্সত দিয়া হৈছে 15 ওয়াটৰ এডাল ফাষ্ট চাৰ্জাৰ OS আৰু সিকিউৰিটিৰ ক্ষেত্ৰত Moto G8 Plus আপুনি দেখা পাব ষ্টক Android আৰু Android 9 পাই সাপোৰ্ট লগতে আপুনি ইয়াত দেখা পাব ফিজিক্যাল ফিংগাৰপ্ৰিন্ট স্ক্যানাৰ বেকত আৰু আছে ফেস আনলকৰ সিকিউৰিটি সিস্টেম এতিয়া আমি আগবাঢ়িছো এই ফোনটোৰ বিল্ড এণ্ড ফিজিক্যাল ওভাৰভিউ লৈ ইয়াত আপুনি দেখাব পলিকাৰ্বনৰ বেক কোনো ধৰণৰ গ্লাছ প্ৰটেকচনৰ কথা কোৱা হোৱা নাই এই ফোনটোত ফিজিক্যাল ওভাৰভিউত ইয়াত আপুনি দেখাব Moto G8 Plus এখন 6.3 ইঞ্চৰ নচ ডিসপ্লে বেকত আপুনি দেখাব ট্ৰিপল ক্যামেৰা লগতে আছে ফিংগাৰপ্ৰিন্ট স্ক্যানাৰ ইয়াত দিয়া হৈছে টাইপ সি পোৰ্ট চাৰ্জিংৰ বাবে আৰু ইয়াত আছে ডুৱেল ষ্টেৰিঅ স্পিকাৰ ডলবি এটমছৰ সাপোৰ্টৰ লগতে আপুনি ইয়াত দেখাব হাইব্ৰিড সিম স্লট অৰ্থাৎ ডেডিকেটেড মাইক্ৰো SD স্লট নাপাব এই ফোনটোত আৰু 3.5mm হেডফোন জেক দেখাব এই ফোনটো ভাৰতত ইয়াত এটা ভেৰিয়েন্ট লঞ্চ কৰা হৈছে হেইটো হৈছে 4GB + 64GB ষ্টৰেজ আৰু ইয়াৰ প্ৰাইস ৰখা হৈছে 13999 টাকা অৰ্থাৎ 14000 টাকা 14000 টকাত এই এটা ভাল বা এটা ডিসেন্ট ফোন বুলি ক'ব পাৰি কিন্তু স্মাৰ্টফোন মাৰ্কেটত ইয়াৰ কম্পিটিশন বহু আছে যেনে Redmi Note 7 Pro লগতে আছে Realme 5 Pro আৰু Samsungৰ M30s আদি ফ্লিপকাৰ্টৰ জৰিয়তে আপুনি এই ফোনটো কিনিব পাৰিব আজিলৈ ইমানতে সামৰিছো মই টিটেছ আপোনালোকৰ পৰা বিদায় মাগিছো জয়